বিকশিত বৃন্দাবন সৃষ্টি প্ৰডাকশ্যনৰ প্ৰযোজনাত 18টি বৰগীতেৰে সমৃদ্ধ এক বিশাল শ্ৰব্যসংকুল যাক এক অগতানুগতিক সংগীত ব্যৱস্থাপনাৰে সজাই তুলিছে বৰগীতৰ সুৰীয়া শিল্পী কমল কৃষ্ণ বৰুৱাই। মোহন পখিলু শৰণে আদিৰ সফলতাৰ পিছত বৰগীতৰ স্বকীয়তা ৰক্ষা কৰি ব্যতিক্ৰমী সংগীত সংযোজনেৰে যুৱ প্ৰজন্মৰ কাষলৈ বৰগীতক ওচৰ চপাই নিয়াৰ এক অনন্য প্ৰয়াস বিকশিত বৃন্দাবন। কণ্ঠদান কৰিছে অসমৰ নৱপ্ৰজন্মৰ প্ৰতিভাৱান শিল্পী সুৰভি ডেকা, মৃত্যুঞ্জয় ডেকা, প্ৰতিভা চহৰীয়া, লাৱণ্য বৰা, ৰুমি বৰুৱা হাজৰিকা, দীপশিখা দেৱী, পিংকুমণি চহৰীয়া, ৰিংকি ৰাভা বৰুৱা, হীৰকজ্যোতি নাথ, নৱজ্যোতি কলিতা, নিশিগন্ধা, উন্মনা, পিংকি ৰাজখোৱা, কমল কৃষ্ণ বৰুৱা, ভাস্কৰজ্যোতি আচাৰ্য, দিয়ান হাজৰিকা আৰু ৰামধেনুৰ নাইট ৰাইডাৰ্ছ খ্যাত দিগন্ত মাধৱ গোস্বামীয়ে অচিৰেই আপোনাৰ কাষত বিকশিত বৃন্দাবন, বিকশিত বৃন্দাবন, বিকশিত বৃন্দাবন।